गिबियावनो नोंथांमोन गासैनिसिमबो आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायजों लोगोसे बिग्रायारि साबायखरखौ बावहरग्रोनाय जाबाय। आज এই সভাত উপস্থিত বনগাঁও সমষ্টি বনগাঁও ব্লক কমিটি বিপিএফ আৰু দতমা ব্লক কমিটি বিপিএফ দলৰ কৰ্মী সভা। এই কৰ্মী সভাত মই ৱাৰ্কাৰসকলৰ যিটো প্ৰেজেণ্টেশ্যন এইটো চালে আমি দতমা আৰু বনগাঁওটো 100% জিকি আছে। সকলো জাতি জনগোষ্ঠী আহিছে, মই যিটো দেখিবলৈ পাইছোঁ। আৰু পাৰ্টিচিপেণ্ট বা আজিৰ যিখিনি ৱাৰ্কাৰসকলৰ প্ৰেজেণ্টেশ্যন সেইটোকে চালে এনে গম পায় যে বিপিএফ দল জিকিব। নাই 37 ছিটটো 37ত আমি 28 আৰামত আহি আছে, 28 আহি আছে আমি। থেংক ইউ। প্ৰগ্ৰামটো বহুত ধৰণত আছে। আমাৰ ধৰ্মীয় প্ৰেয়াৰ আছে। ধৰ্মীয় প্ৰেয়াৰ মানে ধৰ্মীয় প্ৰাৰ্থনা। সকলো ধৰ্মক আমি সন্মান জনাই আমি প্ৰাৰ্থনা কৰিম। আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আগন্তুক BTC নিৰ্বাচনটো যাতে শান্তিপূৰ্ণভাৱে হয় আৰু বিপিএফ দলে আকৌ নতুনকৈ চৰকাৰ গঠন কৰিব পাৰে, তাৰ কাৰণে ধৰ্মীয় প্ৰাৰ্থনা প্ৰগ্ৰাম আছে প্ৰাইমাৰী ৱাইজত। নাই, ডিচেম্বৰ প্ৰথম সপ্তাহতে হ'ব বুলি সেইদিনা কেবিনেটত ডিচিশ্যন হৈ গ'ল। প্ৰথম সপ্তাহ একজাক্ট তাৰিখটো মই ক'ব নোৱাৰোঁ। প্ৰথম সপ্তাহ ডিচেম্বৰ যোগদান কৰিব, ক'ত কি যোগদান কৰিব মোৰ তাত আজিলৈকে এনেকুৱা ইনফৰমেশ্যন নাই। এইবিলাক বিজেপিৰ লগত আমাৰ যিটো ৰিলেশ্যন ঠিকেই আছে। বাহিৰত কোনে কোনে কি কি কৈ আছে মই বুজি পোৱা নাই। মুঠতে বিজেপি আৰু বিপিএফ আৰু AJP এতিয়ালৈকে চৰকাৰ চলাই আছে, দিল্লীতো চলাই আছে, দিছপুৰতো চলাই আছে।